Hello student, আজি আমি আমাৰ ক্লাছ 10ৰ এচিড, ক্ষাৰক আৰু লৱণ এই চেপ্টাৰটোৰ দ্বিতীয়খন প্ৰশ্নাৱলীৰ আজি লাষ্ট কুৱেশ্যনটো তাৰমানে 3 নম্বৰ কুৱেশ্যনটো আজি আমি ডিছকাছ কৰিম। চ' কুৱেশ্যনটোত কি দি আছে এবাৰ আমি পঢ়ি লওঁ। কুৱেশ্যনটোত দি আছে যে এটা ধাতৱ যৌগ A লঘু হাইড্ৰক্লৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰি বোৰবৰণি সৃষ্টি কৰে। এতিয়া উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা মম নুমুৱায়। বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ যদি কি হয় কেলছিয়াম ক্লৰাইড, তেন্তে আমাৰ কি কৰিব লাগে, এই বিক্ৰিয়াটো লিখি কিনে সমীকৰণ কৰিব লাগে, মানে সন্তুলিত সমীকৰণটো লিখিব লাগে। ঠিক আছে, অ'কে। এতিয়া মূল কনচেপ্টটো কি হ'ব, মানে মূল কনচেপ্টৰ আগতে আমি চাই লওঁ। মূল কনচেপ্ট হ'ল তোমালোকৰ ডাইৰেক্ট কিতাপত এটা বিক্ৰিয়া দিয়া আছে য'ত কোৱা হৈছে যে ধাতৱ কাৰ্বনেট প্লাছ এচিড বিক্ৰিয়া কৰি আমাক কি দিয়ে, প্ৰথমে এটা লৱণ দিয়ে, তাৰপিছত কাৰ্বন ডাই অক্সাইড দিয়ে, আৰু কি দিয়ে, পানী দিয়ে, এইটো ডাইৰেক্ট কি দি আছে, তোমালোকৰ কিতাপত এটা বিক্ৰিয়া দি আছে। এতিয়া এই কনচেপ্টৰ পৰা আমি কুৱেশ্যনটো চল্ভ কৰিম। কুৱেশ্যনটোত এতিয়া ধাতৱ কাৰ্বনেটটো A বুলি চিহ্নিত কৰিছে, ঠিক আছে, ইয়াক আমাক ওলাব লাগে। তাৰপিছত কি আছে, এচিড, য'ত কি দি আছে হাইড্ৰক্লৰিক এচিড HCl, আৰু লৱণটো কি দি আছে ইয়াত কেলছিয়াম ক্লৰাইড বুলি দি আছে, চাইছেনে, ইয়াত যদি আছে কেলছিয়াম ক্লৰাইড, চ' আমি লিখিম কেলছিয়াম ক্লৰাইড প্লাছ কি গেছ উৎপন্ন হ'ব, কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হ'ব। এই গেছটো যে কাৰ্বন ডাই অক্সাইড, ইয়াক আমি বুজাৰ কাৰণে অলপ কুৱেশ্যনৰ এটা সহায় ল'ব পাৰোঁ। যেনেকৈ দি আছে যে বিক্ৰিয়াটোত কি হ'ব, বোৰবৰণি সৃষ্টি হ'ব। তাৰপিছত কি দি আছে চাবা, আৰু কি দি আছে জ্বলি থকা মম নুমুৱাই। এতিয়া আমি এটা এক্সপেৰিমেণ্ট চাগে সকলোৱে কৰি পাইছোঁ যে যদি য'ত কি হয় যে আমি এটা জ্বলি থকা যদি মমবাতি এটা বন্ধ গ্লাছৰ ভিতৰত কি দিওঁ, ৰাখি দিওঁ, হয়নে, যদি বন্ধ গ্লাছৰ ভিতৰত আমি কি কৰোঁ ৰাখি দিওঁ, অলপ পিছত দেখা যায় যে এই মমবাতিটো কি হৈছে, নুমুৱাই গৈছে, হয়নে। ইয়াৰ কাৰণটো হৈছে যে ইয়াৰ ভিতৰত যিখিনি প্ৰথমে থাকে অক্সিজেন গেছ থাকে, এইখিনি দহন হৈ যায়, ৰাইট, আৰু দহনৰ ফলত লাষ্টত কি উৎপন্ন হয়, ইয়াৰ ভিতৰত কি হৈ যায়, কাৰ্বন ডাই অক্সাইড কি হৈ যায়, ইনক্ৰিজ হৈ যায়, বেছি হৈ যায়, আৰু অৱশেষত কি হৈ যায়, এই মমবাতিটো নুমুৱাই যায়, জ্বলি থকা বন্ধ হৈ যায়। ঠিক আছে, তো ইয়াৰ পৰা আমি গম পাওঁ যে ইয়াত যি গেছ উৎপন্ন হৈ আছে সেইটো হ'ব কাৰ্বন ডাই অক্সাইড গেছ, কাৰণ কি কৰিছে, মমবাতি এটা নুমুৱাই বুলি কৈছে। আৰু কি উৎপন্ন হয়, পানী H2O। ঠিক আছে, এতিয়া আমাক ওলাব লাগে এইটো কি হ'ব, ধাতৱ কাৰ্বনেটটো কি হ'ব। চ' এতিয়া ধাতৱ কাৰ্বনেটত কি থাকিব, ধাতৱ কাৰ্বনেট মানে কি থাকিব, এটা ধাতু থাকিব, আৰু কাৰ্বনেটৰ সংকেত CO3 এইটো থাকিব, যিটো হ'ব ধাতৱ কাৰ্বনেট। এতিয়া ইয়াৰ কাৰণে আমাৰ এই ধাতুটোৰ দৰকাৰ হ'ব। এতিয়া যিখিনি আমাৰ কুৱেশ্যনত গিভেন আছে যে এটা যৌগ কেলছিয়াম ক্লৰাইড, এইটো আমাৰ কুৱেশ্যনত গিভেন আছে, আৰু এইটো এটা লৱণ হয় সাধাৰণতে, মানে এইটো এটা লৱণ হয়। এতিয়া লৱণটো যে কেলছিয়াম ক্লৰাইড, এইটো আমি কেনেকৈ গম পাম, সাধাৰণতে আমি কি জানো, লৱণত কি থাকে, এটা ধাতু থাকে, হয়নে, প্লাছ এটা অধাতু থাকে, ৰাইট। এই দুটা অধাতুৰ মাজত কি হয়, এটা লৱণৰ সৃষ্টি হয়। যেনেকৈ আমি জানো যে ছডিয়াম ক্লৰাইড এটা কি হয়, আমি ঘৰত খোৱা লৱণ হয়। চ' ইয়াত কি আছে, ছডিয়ামটো হৈছে কি এটা ধাতু, আৰু ক্লৰিনটো হৈছে এটা কি অধাতু। ঠিক আছে, তো ইয়াৰ পৰা আমি এইটো গম পাম যে অলপ আমি হেল্প ল'লোঁ যে এইটো এটা কি হ'ব, লৱণ হ'ব। ঠিক আছে, তো ইয়াত আমি দেখা পাইছোঁ যে ইয়াত যিটো লৱণৰ যিটো ধাতুটো হ'ব, এইটো কি কেলছিয়াম, ৰাইট, ইয়াত কি হ'ব কেলছিয়াম। এতিয়া কিছুমানৰ অসুবিধা থাকে যে আমি
ধাতু আৰু অধাতুৰ মাজত চিনাক্তকৰণ কৰিব নোৱাৰো, মানে কোনটো ধাতু কোনটো অধাতু অসুবিধা হয়। চ' তোমালোকে এটা কনচেপ্ট মনত ৰাখিব পাৰা যে আধুনিক পৰ্যায়টোৰ তালিকাত মানে য'ত কি থাকে 1ৰ পৰা 118লৈকে যি এটা মৌল থাকে, সেই পৰ্যায়টোৰ তালিকাৰ কথা কৈছো মই, য'ত আমি কি কৰিম 1ৰ পৰা 20লৈকে যিবোৰ মৌল আছে, হয় নাই, এইবোৰৰ লাষ্টত যিকেইটাৰ লাষ্টত কি থাকিব, ইয়াম শব্দটো থাকিব, সেইটো কি হ'ব, এটা ধাতু। এই কনচেপ্টটো 1ৰ পৰা 20লৈকে লগাবা, পিছৰ কেইটাত খেলি মেলি থাকিব পাৰে। চ' ইয়াত যিকেইটাৰ লাষ্টত ইয়াম থাকিব সেইটো এটা ধাতু হ'ব, যেনেকে কেলছিয়াম, হয়নে? এইটো কি আছে, এটা ইয়াম শব্দ আছে, তো এইটো কি হ'ব, ধাতু হ'ব, যেনেকে ছডিয়াম ইয়াম থাকে। চ' এইবিলাক এটা কি ধাতু। অ'কে, চ' ইয়াত আমি কি গম পালো যে ধাতুটো হৈছে কেলছিয়াম। চ' আমি এবাৰ বিক্ৰিয়াটো লিখি লওঁ। এইটো কি হ'ব তেন্তে, এইটো হ'ব ছাৰ CaCO3, কেলছিয়াম কাৰ্বনেট। কি হ'ব, কেলছিয়াম কাৰ্বনেটটো হ'ব ধাতৱ কাৰ্বনেট, প্লাছ HCl উৎপন্ন কি হ'ল, কুৱেশ্যনত দি আছে কেলছিয়াম ক্লৰাইড, আৰু উৎপন্ন কি হ'ল CO2 কাৰ্বন ডাই অক্সাইড গেছ প্লাছ পানী। চ' এইখিনি আমি এই বিক্ৰিয়াটো অভাৰঅল কনচেপ্টৰ পৰা আমি কি কৰিলো, এইটো লিখিলো। এতিয়া আমাক সন্তুলিত সমীকৰণলৈ আগবাঢ়িম। তো তাৰ আগতে আৰু এটা কনচেপ্ট তোমালোকক মই বুজাই দিবলৈ চেষ্টা কৰিম। কিছুমানৰ অসুবিধা হয় যে ছাৰ কেলছিয়াম ক্লৰাইডটো কেৱল কুৱেশ্যনত দি আছে কেলছিয়াম ক্লৰাইড বুলি, ঠিক আছে, কিন্তু ইয়াতে চোন আমি কেলছিয়াম ক্লৰাইডটো লিখোতে ইয়াত আমি এটা 2 আৰু ব্যৱহাৰ কৰিছো। এই 2টো ক'ৰ পৰা আহিল, হয়নে? চ' এই 2টো বুজাৰ কাৰণে আমি এটা কনচেপ্ট লগাব লাগিব। কনচেপ্টটো হৈছে য'ত কনচেপ্ট। কি কনচেপ্ট? য'ত কনচেপ্ট, যিটো আমি ক্লাছ 9ত কি কৰিছো, পঢ়ি আহিছো। তথাপি য'ত কনচেপ্টটো আমাক কি কয়, যে যিবোৰ পৰমাণু থাকে নহয়, মলত কি থাকে, পৰমাণু থাকে, পৰমাণুৰ ভিতৰত কি থাকে, কিছুমান খোল থাকে, ৰাইট? যেনেকে আমি কেলছিয়ামৰ এক্সাম্পলটো লৈ লৈছো। কেলছিয়ামৰ কাৰণে বা যিকোনো পৰমাণুৰ কাৰণে কি থাকে, খোল থাকে, KLMN খোল থাকে, আৰু এইবোৰত কি থাকে, ইলেক্ট্ৰন থাকে। এতিয়া যেতিয়া এই পৰমাণুটো কি কৰিব, ৰাসায়নিক বন্ধনত জড়িত হ'ব, তেতিয়া ইয়াৰ লাষ্ট খোলত কিছুমান কি থাকিব, ইলেক্ট্ৰন থাকিব। এই ইলেক্ট্ৰনটো কি কৰিব, কিছুমানে কি কৰে, ত্যাগ কৰে, হয়নে? বন্ধৰ সময়ত কিছুমান ত্যাগ কৰে আৰু কিছুমানে গ্ৰহণ কৰে। এতিয়া এই ইলেক্ট্ৰন, কিমানখিনি ইলেক্ট্ৰন কোনো এটা পৰমাণুৱে গ্ৰহণ বা ত্যাগ কৰিব, সেইটো হ'ব তাৰ কি যোজ্যতা। তেনেকে কেলছিয়ামৰ কাৰণে ইয়াৰ যোজ্যতা হয় +2, আৰু ক্লৰিনৰ কাৰণে হয় 1, ঠিক আছে। চ' এতিয়া আমি যেতিয়া এই যৌগটো লিখিম, যৌগটো লিখাৰ কাৰণে আমি কি কৰো, যোজ্যতাৰ এক্সচেঞ্জ কৰি লওঁ, ঠিক আছে। চ' ধৰি লওক কেলছিয়ামৰ কাৰণে কি আছিল, +2 আছিল, আৰু ক্লৰিনৰ 1। চ' এতিয়া কি কৰিব, যেতিয়া যৌগ গঠন কৰিব, তেতিয়া এইটো ইফালে আৰু এইটো ইফালে, ইয়াত যোজ্যতাটো ইয়াত আহিব, মানে কেলছিয়ামত আহিব, কেলছিয়ামটো ক্লৰিনত আহিব। ওভাৰঅল যদি আমি লিখো, তেন্তে কি লিখিম, কেলছিয়াম ক্লৰাইড। এই যৌগটো গঠন হ'ল, ঠিক আছে। এতিয়া আমি কি কৰিম, সন্তুলিত সমীকৰণ লিখিম। ৰাসায়নিক বিক্ৰিয়া সন্তুলিত কৰাৰ কাৰণে আমি প্ৰথমতে সন্তুলিত কৰিব লাগে ধাতুক। চ' ইয়াত ধাতু কি আছে, কেলছিয়াম। তো আমি কেলছিয়ামটো বেলেঞ্চ কৰো। ইয়াত কেইটা কেলছিয়াম আছে, ছাৰ ইয়াতে কেলছিয়াম এটা আছে, আৰু ইয়াতো কেইটা আছে, এটা আছে। চ' আগৰ পৰা এইটো কি আছে, বেলেঞ্চ আছে। এতিয়া আমি চাম অধাতুৰ ভিতৰত ইয়াত কোনটো পাওঁ আমি, ইয়াত পাইছো কাৰ্বন ডাই অক্সাইড, ৰাইট, আৰু কি পাইছো, ক্লৰিন। এই দুটা কি আছে, অধাতু। হাইড্ৰজেনটো আছে, কিন্তু এইটো আমি লাষ্টত বেলেঞ্চ কৰো, ঠিক আছে। চ' ধৰি লওঁ আমি এতিয়া কাৰ্বনটো আগতে বেলেঞ্চ কৰিলো। ইয়াত কাৰ্বন কেইটা আছে, এটা কাৰ্বন আছে, আৰু ইয়াতো যদি চোৱা, ইয়াতো কেইটা আছে, এটা কাৰ্বন আছে। চ' এইটো কি আছে, আমাৰ বেলেঞ্চ আছে। এতিয়া আমি চাম আৰু এটা অধাতু আছে, যিটো হ'ল ক্লৰিন। ক্লৰিন কেইটা আছে, ছাৰ ইয়াতে ক্লৰিন এটা আছে, কিন্তু ইয়াত কেইটা আছে, দুটা ক্লৰিন আছে। চ' আমি ক্লৰিনটো বেলেঞ্চ কৰিব লাগে। চ' তাৰ কাৰণে আমি কি কৰিম, ইয়াত যদি এটা 2 দি দিওঁ, তেন্তে কি হ'ব, ইয়াত ক্লৰিন কি হ'ব, দুটা হ'ব, ইয়াতে দুটা হ'ব, ইয়াতেও দুটা হৈ যাব, ঠিক আছে। এতিয়া লাষ্টত আমি বেলেঞ্চ কৰিম অক্সিজেন আৰু হাইড্ৰজেন। এতিয়া আমি হাইড্ৰজেনটো বেলেঞ্চ কৰি লওঁ। ইয়াত কেইটা হাইড্ৰজেন দি আছে, ইয়াত দুটা হাইড্ৰজেন আছে, আৰু ইয়াতো দুটা আছে, মানে এইটো বেলেঞ্চ। এতিয়া আমি চাম অক্সিজেন কেইটা আছে, ইয়াত অক্সিজেন আছে 3টা, ৰাইট, আৰু ইয়াত কেইটা আছে, ইয়াতো 3টা আছে। তো ওভাৰঅল আমি চালো যে এইটো কি হৈছে, ইকুৱেশ্যনটো, বিক্ৰিয়াটো কি হৈছে, বেলেঞ্চ হৈ গৈছে। এতিয়া যদি এক্সামত আহে কুৱেশ্যনটো, আমি লিখিম কেনেকে, তাৰ কাৰণে চাবা, তোমালোকে দেখাই দিছো কেনেকে লিখিবা, চোৱা।
যে ধাতৱ যৌগটো কি হৈছে কেলছিয়াম কাৰ্বনেট আমি চাইছোঁ। আৰু যেতিয়া লঘু হাইড্ৰকলিক এচিডে বিক্ৰিয়া কৰিলে বৰবৰণি সৃষ্টি হয়, মানে কাৰ্বন ডাই অক্সাইডটো উৎপন্ন হয়, যিটো জ্বলন্ত মমবাতি নিবাই আমি সেইটো গেছ কি চাইছোঁ, কাৰ্বন ডাই অক্সাইড চাইছোঁ, ৰাইট। আৰু এতিয়া আমি সমীকৰণটো লিখিব লাগে বেলেঞ্চ ফৰ্মত। চ' এইটো হ'ব কি তোমালোকৰ বেলেঞ্চ ফৰ্মত ইকুৱেশ্যন। চ' এনেকৈ লিখিব পাৰা, এই দুটা লাইন লিখিবা প্ৰথমতে, আৰু পিছত লিখিবা যে সমীকৰণটো হ'ল সন্তুলিত সমীকৰণটো হ'ল এইটো লিখি দিবা। ঠিক আছে, এতিয়া স্ক্ৰীনশ্বট মাৰি লিখিলো। থেংক ইউ।